पेंगोंग लेगत पालू मास यू। मेरा नाम क्या है? तुम लोग मुझको जज करते रहोगे। जब मैं जश्न करूंगा कि हाँ मैं जीत चुका हूँ, इन्हें खुद दारू दूंगा मगर दोस्त बना के। 1 लाख व्यूज से क्या संभल जाऊंगा, परेशान नहीं हूँ अब मैं किसी के लिए, मैं हैवान बन चुका हूँ किस के लिए। जब मैं लाइव आके बोलूँ कि I'll rap till I die, कोई नहीं डाले यूट्यूब पे वो व्यूज के लिए। मेरी क्लास की वो टॉपर मुझे डीएम करती है, जिसे शायद कभी पता नहीं था ठीक से मेरा नाम। मेरी बंदी मुझे फील करना चाहती सुबह शाम, कहती बेबी आई एडमायर तेरा म्यूजिक तेरा पास। इन्हें पसंद आते लोग जिन्हें फर्क पड़ता नहीं, इफ आई डोंट लव माय फैंस कभी घर तक लाता नहीं। मेरे हर एक फैन के लिए अब मैं रोकूं मेरी कार, तेरे बाकी आर्टिस्ट की तरह शीशे चढ़ाता नहीं, क्योंकि चले मेरा घर। गुड मॉर्निंग और गुड मॉर्निंग फ्रम पेंगोंग। सो अकमान पेंगोंग ঘূৰাৰ আগত ব্ৰেকফাষ্ট কৰি লওঁ। আমি ৰাতি আছিলোঁ এইটো কটেজত, তো পাৰ পাৰ্চন হৈছিলে আমাৰ 700কৈ। ব্ৰেকফাষ্ট লাঞ্চ চব ফ্ৰী আছিলে। আৰু পিছপিনে চাব দিছে পেংগং লেক, আৰু পিনে পেংগং লেক অলপ বঢ়িয়াকৈ ঘূৰিম, ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি আপোনাক দেখাম। আমাৰ ব্ৰেকফাষ্ট এনেকুৱা বুফে টাইপৰ ব্ৰেকফাষ্ট আছে, এনেকৈ কফি টফি আৰু পৰঠা চৰঠা কিবা কিবা আছে। সেইপিনে চবেই ব্ৰেকফাষ্ট কৰি আছে। সো ব্ৰেকফাষ্ট কৰি আপোনাক লগ পাইছোঁ পেংগং লেক পুৰা ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি দেখাম। তো ভিডিঅ'টো অলপ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট দ্য ভিডিঅ'। পার হই গোলা তুমি উখাহু যাই রই, কিনু আদর বুকুতে জাগে ভাবি তোমাক নিজর, ভাবি তোমাক নিজর। তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা, তুমি হিতি হিত নিহানি তাপ, তুমি নয় নয় তুমি পার পার, তুমি হলে দুর্গিয়া থাকা কিনু সাওনিরে করা শিকার। তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা। সো এখানে ব্ৰেকফাষ্ট হৈ গ'ল, আৰু অকণমান যাওঁ পেংগং লেক আৰু কিমান কি আছে আপোনাক দেখাম এক্সপ্ল'ৰ কৰি কিনে। চ' গৈ আছোঁ আৰু পানীবোৰ পূৰা ব্লু কালাৰ হৈ গৈছে, চাব পাৰিছে এনেকুৱা চাওক, কি ধুনীয়া লাগিছে, আল্টিমেট লাগিছে ভিউটো। চ' যাওঁ গৈ কিনে আপোনাক দেখাই আছোঁ, চলো। এই শুকান পৃথিৱী তুমি আহিলে চিপাৰ হ'ব, কলা ডাৱৰো তোমালে চাই আঁতৰিব, কত ৰাতি অকলে অকলে। 1 hour later. চ' ফাইনেলি পেংগং লেক, আৰু এইটো জেগা হ'ল মান ভেলী, আৰু এইটো হ'ল লেহ লাডাখৰ লাষ্ট গাঁও। আৰু ইয়াতে কেম্পিং কটেজ, বহুত কটেজ, ইয়াতে মানুহ কম হয়, যিহেতু আগত আমিৰ খানৰ মুভিটো শ্বুট হৈছিলে 3 Idiots। চ' তাতে মানে একচুৱেলি মানুহবিলাক বেছি থাকে, বাট এইটোত মানে এইখিনি জেগাত মানুহ কম থাকে, বাট এইখিনি জেগা বহুতেই ধুনীয়া, মান ভিলেজ একদম বহুত ধুনীয়া গাঁও হয়। আৰু পিনে চাব পাৰি আছে এইটো হ'ল লাষ্ট গাঁও লেহ লাডাখৰ, আৰু ভিউটো চাওক না। মেন 3 Idiots মুভিখন এটা পাৰ্ট শ্বুট হৈছিলে, আৰু এটা শ্বুট হৈছিলে সেইটো জেগাত, আৰু সেইটো জেগাত আমি যাম বাৰু অলপ পিছত, অলপ দেৰিকৈ গৈ আছোঁ। চ' কিবা এটা ভাল লাগি আছে। ফাইনেলি ড্ৰিম আছিলে এইটো জেগাত অহালৈকে, ইমান পাহাৰ বগাই, ইমান পাহাৰ বাইক চলাই অফ ৰোডিং দেখা পায়, যোনে ভিডিঅ' চাই আছে গম পালে। চ' সেয়াই আৰু এনেকুৱা ভাল ভাল ধুনীয়া ধুনীয়া জেগালৈ এক্সপ্ল'ৰ কৰিম, আপোনালোকক দেখাম, ট্ৰাই কৰিম। চ' এয়া হ'ল লেহ লাডাখৰ এটা ফিল, মানে কি ক'ম। আৰু এনে চাব পাৰিছে, আৰু ইয়াতে পানীৰ চাওক না পুৰা ব্লু,
একচুৱেলি কি হ'ল ৰ'দ দিলে পানীটো ব্লু হৈ যায় আৰু ইভিনিং হ'লে পানী কালাৰটো আকৌ চেঞ্জ হৈ যায়। जिंदगी ए जिंदगी गम दे ए जिंदगी ना जला। আৰু পেংগং লেকত ইয়াতে ধুনীয়া ধুনীয়া ৰিলছ ফটোজ আপলোড কৰিলোঁ ইনষ্টাগ্ৰামত। আৰু ঠাণ্ডা এনেকুৱা ন, আৰু ঠাণ্ডাত আমি পানীত নামি খোজকাঢ়িছোঁ না। কি ঠাণ্ডা পানী, টেনশ্যন নাই, বুট পিন্ধা আছে চ' এইকাৰণে নামিলোঁ। আপুনি ভিউটো চাওক না, কি আল্টিমেট লাগি আছে। আৰু পানীৰ কালাৰটো এনেকুৱা ধুনীয়া ন, পূৰা আকাশৰ লগত মিলি গৈছে পানীৰ কালাৰটো, পূৰা ব্লু হৈ গৈছে। আৰু এইখিনিতে হৈছিলে 3 Idiots মুভিখন এটা পাৰ্ট শ্বুট হৈছিলে, আৰু এখন হৈছিলে সেইটো যিটো পাহাৰটো দেখা পাইছে, পাহাৰৰ সেইটো চাইড আমি যাম তাতে, তো গৈ কিনে আপোনাক দেখাই আছোঁ। আৰু গাইছ এইপিনে চাওক পেংগং লেকত পাইছোঁ মাছ। এই চাওক গাইছ জিন্দা মাছ পূৰা লৰি আছে। পেংগং লেকত পালোঁ মাছ। কিমান দিন মাছ খোৱা নাই, আমাৰ 1 মাহ হ'ল। মাছটো লৈ যাওঁ নেকি, হোটেলত যাই পুৰি খাব পাৰিম। উজ্জ্বল টাইপৰে চাওক পেংগং লেকত মাছ পালোঁ, জিন্দা মাছ। কি ধুনীয়া লাগি আছে ন মাছটো। এনেকুৱা ৰিল বনালোঁ, জোতা চাওক না, জোতা দেখাই দিয়ক। হাফ লিটাৰ এনেকুৱা ৰিলছ বনাম আমি। এটা 2 লিটাৰ আছে। চাওক আমি এনেকুৱা ডেঞ্জাৰ ৰিল বনাইছোঁ, জাষ্ট ইনষ্টাগ্ৰাম চেক কৰিব নে কি। আৰু আমিতো ক'ত যাম ছেকেণ্ড মানবিলে চালোঁ, এতিয়া আমি 3 Idiotsৰ শ্বুটিং কৰিছে যে তাতে যাম। তাতে যাম, তো চলো এতিয়া যাম 3 Idiots য'ত শ্বুট হৈছিলে। মেইন লাষ্ট পাৰ্টত য'ত শ্বুট হৈছিলে তালৈ গৈ আছোঁ। আৰু গৈ কিনে দেখাইছোঁ ৰ'দটো বহুতে বেছি পিনে, চ' নাজানো কোৱালিটি কেনেকুৱা আহি আছে। চ' ইয়াৰ পৰা ওলাই দিওঁ আৰু বেছ নাই আপুনি ভিউটো চাওক না। কি ধুনীয়া লাগি আছে মানে, চিৰিয়াছলি আল্টিমেট ভিউ। जख्मों को थोड़ा सीने देना, जीने देना, जीने देना जिंदगी तू। আৰু আজি আমাৰ লাঞ্চত আছে খিচুৰি। আমি খিচুৰি এটা দিছোঁ, এইপিনে খিচুৰি আচাৰ, আৰু এইপিনে চাৰিপিনে একেলগত খাই আছোঁ। A few minutes later. বৰ্তমান আহিলোঁ পেংগং লেকৰ শ্বুটিং ৰেঞ্জ। ইয়াতে মানে আমিৰ খানৰ যিটো মুভিটো শ্বুট হৈছিলে 3 Idiots, ইয়াতে আহিলোঁ। আৰু এইপিনে স্কুটাৰবোৰ দেখা পাই আছে, এইবিলাক যিটো শ্বুট হৈছিলে ইয়াতে উঠিলে পাৰ পাৰ্চন লয় 100 rupees-কৈ ৰিলছ ফটোজ যি বনায়। আৰু এইখিনিত হৈছিলে শ্বুট মুভিটো। এইপিনে বালিচৰটো অকণমান পানী আহি গৈছে, এইটো শুকাই যায়, তো মাজতে শ্বুট হৈছিলে মুভিখন। আৰু এইপিনে লিখা আছে পেংগং লেক। আৰু এইপিনে অটোবোৰ আছে এনেকৈ, যিটো মুভিত আপোনাক দেখা পাইছিলে। চ' সেয়াই আৰু নহয় জলদা মজা। আৰু ইয়াত আহিলে অকণমান টাইম লৈ আহিব লাগে, বঢ়িয়াকৈ আহি আৰু টাইমটো স্পেণ্ড কৰিব লাগে। আৰু আমাৰ যিটো অকণমান লেট হৈ গ'ল, লেট হৈ গ'ল, একো নাই, লেট নাই। ইয়াত মানে বেলিটো অলপ দেৰিকৈ ডুবে ন, তো ঠিকে আছে, অকণমান এনজয় কৰিব লাগে। আৰু আৰু এইপিনে যিটো মুভি 3 Idiots যিটো মুভিটো শ্বুট হৈছিলে, মানে ফটোবোৰ লগোৱা আছে ইয়াতে, এনে চাব পাই আছে। চাওক 3 Idiots এনেকুৱা অল ইজ ৱেল, অল ইজ ৱেল, অল ইজ ৱেল। লিখা আছে 100 rupees for 3 person। কি ধুনীয়া লাগি আছে ভিউটো। আৰু পানীটো চাওক না, পূৰা ব্লু হৈ যায়। ৰ'দ মানে মৰ্ণিং 10টা মানৰ পৰা পানীটো পূৰা ব্লু কালাৰ হৈ যায়, আৰু ইভিনিং হ'লে আকৌ কালাৰটো চেঞ্জ হৈ যায়। চ' এই আৰু এইপিনে ইয়াৰ ভিউ। এইপিনে চাব পাৰিছে বৰফবোৰ এতিয়া গলাই নাই, কিছুমান বৰফ এতিয়া গলি গলি পানীবোৰ ইয়াতে আহে, এইটো লেকত পানীবোৰ জমা হয়। JK জম্মু কাশ্মীৰ, এইপিনে জম্মু কাশ্মীৰৰ গাড়ী চাব এইবোৰ। আপোনালোকে যায় সেনেকৈ চিল কৰিব পাৰে, লেকৰ ছাইডত বহি বহি তেনেকৈ চিল কৰিব পাৰে। আৰু এইখন স্কুটাৰতে যিটো আমিৰ খানে মানে ইঞ্জিনিয়াৰিং কৰিছে, মুভিটো দেখা পাইছিলে ধান মানে কুটে এইটোত।
ঘূৰাই ঘূৰাই ধান কোটে ফাকেৰে স্মৃতিৰে খিলাপাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মুখ জীয়াই তুলিলা মুখ জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ চলি 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 বুৱালা প্ৰেমৰ অলকানন্দ 2 hours later. सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपा छुपाई नजर तो आई ना চ' এয়া আছিল পেংগং লেক আৰু আমি আহি গ'লোঁ বাকী লগৰবোৰ অহা নাই এতিয়ালৈকে আৰু এতিয়া কাপোৰ অকণমান ধুই দিছিলোঁ শুকাই গৈছে সেইটো দিনত বহুত ৰ'দ দিয়ে আৰু আমাৰ ৰুমটো হ'ল ইয়াতে ৰুমৰ তাৰপৰা চাবি খুলিব লাগিব ন চাবিটো এইটো চাবি লগ কান্তিটি গ'লগৈ আৰু সেইটোৱে হ'ল আমাৰ ৰুম থকা ৰুম বেয়া নহয় ঠিকে আছে পূৰা গৰম হৈছে ৰ'দ পৰি কিনে মানে সেনেকুৱা 2 hours later. সরকার আজি আমার ডিল আছে পাপড় মিক্স মানে ভেজ হয় তো ভেজ কণী আছে কণী পাপড় দালি সালাড আৰু কিবা কিবি আছে তো ইয়াৰ খাই কিনে ৰুমলৈ যাওঁ ঠাণ্ডা অলপ বেছি দিছে আৰু এইপিনে চবে খাই আছে উজ্জ্বলা কেনে খানা বাকী উজ্জ্বলে কণী কেইটা লৈছে বা 4টা কণী আৰু এইপিনে চাওক আমাৰ অভিক চাওক 4টা কণী লৈছে চ' এনেকৈ খাই কিনে ৰুমলৈ যাওঁ এইপিনে আমাৰ ওচৰত আছে ৰুম জলদি জলদি খাওঁ আৰু যাওঁ জলদি খাওঁ আৰু যাওঁ বহুত লেট হৈ যাব ৰাতি 9:30 হ'লে কাৰণ এতিয়া মানুহবিলাক বহুত জলদি শুই যায় খাই কিনে আজি অভিলাষ ভাই খানা খোৱাৰ ইচ্ছা আমি নৰ্মেল এনেকৈ খাওঁ চব কাম মই চব কাম এটা কি হ'ব আউট লাগি লাগিব আমি বহুত পাই না নিমখ কাম এনেকৈ ডিনাৰ চিনাৰ কৰি আহিলোঁ আৰু টাইম হৈ গ'ল 10:30 তো আজি ভিডিঅ'টো যদি ডাউন কৰোঁ বাই বাই লগ পাইছোঁ নতুন ভিডিঅ'ত নতুন জেগাত আছে কালি আকৌ অফৰোডিং আছে বহুত ডেঞ্জাৰ অফৰোডিং ৱাটাৰ ক্ৰছিং আছে তো শুই যাওঁ তো মৰ্ণিং আকৌ উঠি গ'লোঁ 5:30 বাই বাই গুড নাইট লগ পাইছোঁ নতুন ভিডিঅ'তে The next morning. গুড মৰ্ণিং এণ্ড গুড মৰ্ণিং ফ্ৰম পেংগং লেক আৰু আজি আমাৰ ভিডিঅ'টো পেংগং লেকৰ পৰা আৰম্ভ কৰিলোঁ আৰু চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ তো এইপিনে চাব পাৰিছে পেংগং লেকৰ ভিউ পূৰা পানীবোৰ পূৰা ব্লু কালাৰ হৈ যায় মৰ্ণিং ৰ'দ পৰাৰ পিছত চ' একচুৱেলি মেইন প্ৰব্লেম হৈ আছে মোবাইলত চাৰ্জ নাথাকে আৰু পিনে কাৰেণ্টটো দুদিন আমি কাৰেণ্টে বনাইছোঁ যিখিনি চাৰ্জ আছে সেইখিনি অলপ অলপ ভিডিঅ' কৰি আপোনালোক মাজলৈ দেখাই আছোঁ আৰু পিনে আমাৰ চবে ৰেডি আৰু পিনে চাওক না হাতত কপি হৈ আছে বস্তুবোৰ উপায় নাই এনেকৈ চলি আছোঁ আৰু এনেকৈ বাইক ৰেডি চ'
চ' ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাওঁ কিমান দূৰলৈকে যাওঁ। গুড মৰ্ণিং জুলে, গুড মৰ্ণিং জুলে। আছে আৰু উপায় নাই, এতিয়াও ষ্ট'ৰেজ ফুল হৈ গৈছে। এনেকুৱা পেন ড্ৰাইভত কপি কৰি ভিডিঅ'বোৰ দি আছোঁ, উপায় নাই। এনেকৈ পেংগং লেক পাৰ হৈ আহি পালোঁ অকণমান জাগাটোৰ পৰা মৰুভূমিৰ দৰে এইখিনি অকণমান ৰেষ্ট কৰি আছোঁ। আৰু যি দেখা পালে পেংগং লেকৰ সেইটো চাইড আছিলে চাইনা বৰ্ডাৰ, আৰু সেইটো চাইডে আমাৰ ইণ্ডিয়া। চ' এনেকৈ চাই আহি আছোঁ, কিন্তু চব জেগাত ৰখিব পৰা নাই, মোৰ চাৰ্জো নাই। যিখিনি চাৰ্জ আছে সেইখিনি অলপ ভিডিঅ' বনাইছোঁ, ক্লিপ লৈ আছোঁ। সেইপিনে অকণমান ৰেষ্ট কৰি আছোঁ, ৰেষ্ট কৰি ওলাই যাম। আৰু আমি যাম, মানে দেখা পাইছোঁ অলপ বৰফৰ পাহাৰ, সেই 2-3খন পাহাৰ পাৰ হৈ আমি এটা বেলেগ জেগালৈ গৈ আছোঁ। আৰু ক'ত গৈ আছোঁ বাৰু আপোনাক। আৰু এনেকৈ চাইনা বৰ্ডাৰ পাৰ হৈ কিনে আমি অকণমান ৰেষ্ট কৰি আছোঁ। চ' মাজে মাজে ৰেষ্ট কৰি গৈ আছোঁ। আৰু এতিয়া ৰ'দটো মানে বহুতেই বেছি দিছে, চাইনা বৰ্ডাৰ এইটো চাইড ৰ'দ বহুতেই বেছি, আৰু গৰমটো মানে এনেকুৱা গৰম ন, ঘামাই দিয়ে পৰা গাটো। চ' এনেকৈ গৈ আছোঁ। চ' ফ্ৰেণ্ডছ, বৰ্তমান আছোঁ চুচু, গাঁৱৰ নাম চুচু। আৰু যিটো পাহাৰ দেখা পাইছে, পাহাৰৰ এইটো চাইড হ'ল চাইনা, আৰু পাহাৰৰ এইটো চাইড মানে মিডিলটো হ'ল আমাৰ ইণ্ডিয়া। চ' চাইনাৰ সেইটো চাইড, আৰু আমি যাম এতিয়া ইণ্ডিয়াৰ, মানে এইটো বৰ্ডাৰ দি আছে, বৰ্ডাৰৰ চাইডে আমি গৈ আছোঁ। আৰু এইটো জেগাৰ পৰা ৰাজস্থান আছে মৰুভূমি, না এটা গছ আছে, না এটা কিবা দোকান আছে, না পানী খাব পাৰিছোঁ, একোৱে নাই। জাষ্ট আমি পানী এক বটল লৈ আহিছোঁ, সেইটো অলপ চব মিলি খাই আছোঁ। আৰু চাওক না, পূৰা মৰুভূমি। এইটো জেগাত আহিলে মৰুভূমি ৰাজস্থান যাব দৰকাৰেই নাই একেবাৰে। চাওক না, পূৰা মৰুভূমি। আৰু এনেকৈ অকণমান মাজে মাজে বহি ৰেষ্ট কৰি গৈ আছোঁ, উপায় নাই। চ' এনেকৈ লাহে লাহে যাওঁ, যিখিনি পাৰোঁ আগবাঢ়ি গৈ আছোঁ। ৰ'দটো বহুত বেছি, নাজানো ভিডিঅ'ৰ ক্লিপবোৰ কেনেকুৱা হৈ আছে, সেইটো মোবাইলেৰে ব্লগ কৰি আছোঁ। যোনে ভিডিঅ' চাইছে গমেই পায়, গোপ্ৰ'টো হেৰাই গ'ল। চ' সেয়াই আৰু এনেকৈ ভিডিঅ' কৰি গৈ আছোঁ। আৰু মেইন হ'ল চাৰ্জ প্ৰব্লেম। চাৰ্জটো থাকিলে টেনশ্যন নাছিল, ভাল কিছুমান ভিউ ল'ব নোৱাৰোঁ চাৰ্জৰ কাৰণে। অকণমান চাৰ্জ মাজে মাজে পাৱাৰবেংকত চাৰ্জ দি আছোঁ, সেয়াই আৰু এনেকৈ ভিডিঅ' কৰি গৈ আছোঁ। যাই থাকোঁ, চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ। যে আৰ্মিবোৰ আছে, আৰ্মিবোৰে আমাক কিবা খাবলৈ দিয়ে, পানী চকলেট এনেকৈ দি আছে, ত' খাই আছোঁ, খাই গৈ আছোঁ। একচুৱেলি কি হ'ল, আৰ্মিবোৰৰ ভিডিঅ' কৰিব নোৱাৰি, এলাও নাই। চ' সেনেকৈ সিহঁতক হেল্প কৰে আমাক, এনেকৈ গৈ আছোঁ আৰু। চ' চাওঁ কিমান দূৰলৈ গৈ আছোঁ, আপোনালোক দেখাইছোঁ। চাহ কৰিছে, এনেকৈ আমি চিধা যাব লাগিব। চাৰিওপিনে পাহাৰৰ চাইডে চাইডে আমি ইণ্ডিয়াৰ বৰ্ডাৰৰ চাইডে চাইডে যাব লাগিব, আৰু মাজে মাজে আৰ্মি আছে। চ' ফ্ৰেণ্ডছ, বৰ্তমান আহি পালোঁ ৱেলকাম টু কাংচলা। এটিটিউড 15,260 ফিট ওপৰত বৰ্তমান আহি পালোঁ। আৰু এনেকৈ 2-3 ঘণ্টা আমি পাৰ হৈ আহিলোঁ। চ' অকণমান গছ গছনি পালোঁ, অক্সিজেনটো ইয়াতে অকণমান আছে। আৰু যিটো আগৰ ৰাস্তাটো দেখা পালে অক্সিজেন অলপো নাছিলে। চ' অলপ ৱাটাৰ ক্ৰচিং আছে সৰু সুৰা এটা, তাৰপাছত ৱাটাৰ ক্ৰচিংটো পাৰ হৈ অকণমান দেখাই আছোঁ। दिल की धड़कन से तो आए जाना, मेरे सब के हो जाए आना, इस तार धरे तो कैसे सोए जा। আৰু ফ্ৰেণ্ডছ, বৰ্তমান আহি পালোঁ টি চাগা। এইটো জেগাত যিটো পাহাৰবোৰ দেখা পাইছে, পাহাৰবোৰ পিংক কালাৰ, পিংক আৰু বেগুনীয়া কালাৰৰ। আৰু টি চাগাত আমি কিবা লাঞ্চ কৰি ল'ম। চাওক, দালি ভাত 150 টকাকৈ প্লেট। উপায় নাই, পাহাৰৰ এলেকা 130 টকাকৈ। চ' এনেকৈ খাই কিনে ওলাই দিম। জুলে আপুনি ভাত খাব ন? মই মেগী খাম, মেগী আৰু ৰেডবুল খাম, অলপ এনাৰ্জি লাগে যিহেতু। চ' খাই কিনে ওলাই যাওঁ। চ' টি চাগাৰ পৰা ওলাই যাওঁ অকণমান কিবা খাই কিনে। আৰু ইয়াৰ পাহাৰবোৰ বহুত ধুনীয়া, কালাৰটো ক'লোঁ ন আপোনাৰ, পূৰা পিংক কালাৰ আৰু পূৰা বেগুনীয়া টাইপৰ কালাৰবোৰ দেখাইছোঁ। আৰু ইয়াত আৰু এটা কথা হ'ল ইয়াৰে,
ইয়াতে যিমান আৰ্মি আছে চব অসমৰ আৰ্মি হয় ইয়াতে আৰ্মি মোৰ যিমান লগ পাইছোঁ অসমত বাট সিহঁতক আমি ল'ব পৰা নাই কেমেৰাত কিয় এলাও নাই ন চ' সেইটো কাৰণে সিহঁতক ল'ব পৰা নাই চ' এনেকৈ সিহঁতৰ লগত কথা পাতি আছোঁ ভাল লাগি আছে আৰ্মিবোৰে মাজে মাজে হেল্পো কৰে চ' এনেকৈ কথা পাতি গৈ আছোঁ আৰু পাহাৰৰ কালাৰবোৰ আপোনালোক দেখাতে আহি যাবহি আৰু সেইটো চাইডেতো পূৰা মানে সেইটো চাইডে পূৰা পিংক কালাৰ পাহাৰ চ' গৈ কিনে আপোনালোক দেখাইছোঁ ফাৰ্ষ্ট অকণমান কিবা খাই লওঁ আৰু আপুনি মেগী লৈ ল'লোঁ 60কৈ আৰু আপুনি ৰেডবুলটো বেলেগ ধৰণৰ 150কৈ লৈছে আপুনি চবেই ভাত খাই আছে চ' এনেকৈ খাই কিনে ওলাই যাব আৰু ইয়াৰে পাহাৰৰ মাটি কালাৰবোৰ চাওক পাথৰবোৰ পূৰা পিংক কালাৰ আৰু বেগুনীয়া পূৰা ৰাস্তা এনেকুৱা কালাৰটো বেলেগ বেলেগ ধৰণৰ একপিনে পিংক কালাৰ একপিনে বেগুনীয়া কালাৰ একপিনে চাওক না অলপ ৰেড কালাৰৰ চ' এই চাওক মাটিটো চাওক কেমেৰা ভালকৈ আহিছে নে নাজানো আৰু যিহেতু চকুৰে দেখা পাইছোঁ সেইটো ৰিয়েল হয় কিছুমান বস্তু কেমেৰাত মানে ফটোজবোৰ কালাৰটো বেলেগ আহে চ' সেয়াই আৰু এইপিনে আমাৰ বাইকবোৰ ৰখা আছে চাওক না ইমান ডাঙৰ এলেকা মাত্ৰ এটা কেম্প हो जाए आना बिस्तर धोरे तो कैसे सोए जाना बिस्तर धोरे लो लो लोड़ी सनाना लोड़ी सनाना लोड़ी सनाना लोड़ी सनाना আৰু বৰ্তমান আহি পালোঁ হানলে পোৱা নাই আৰু বাকী আছে হানলে পাবলৈ আমাৰ আৰু কমচে কম 15 কিলোমিটাৰ বাকী আছে আৰু আমি আহি আছোঁ আৰ্মি কেম্পৰ মাজে মাজে এইবোৰ যিটো দেখা পাই আছে ইণ্ডিয়াৰ চাৰিওপিনে আৰ্মি কেম্প আৰ্মিবোৰ ইয়াতে পূৰা গোটেই 12 মাহ ডিউটি কৰে আৰু সেইটো চাইডে আছে চাইনা তো যিহেতু চাইনা আৰু ইণ্ডিয়াৰ মাজেদি আৰ্মি কেম্পৰ মাজে মাজে আমি গৈ আছোঁ তো হানলেলৈকে যাম চাওঁ আৰু কিমান দূৰ বাকী আছে তো টাইম হৈ গ'ল 4:40 হৈ গ'ল টাইম এতিয়া চ' এনেকৈ গৈ আছোঁ পিনে পিছপিনে লগৰবোৰ আছে চকুৰে আঁচুতীয়া বাটেৰে শুকুলাই জাক দাৱৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো তুমি দিলা
কলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখনা উকাৰাতিতে ফুলে কেতেকী মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা তো এনেকৈ আজি বহুত লেট হৈ গ'ল আহোঁতে একচুৱেলি ৰাস্তা বহুতো বেয়া আছিলে আৰু টাইম হৈ গ'ল 11:30 তো আজি ভিডিঅ'টো বেছি ডাঙৰ হ'ব বাই বাই লগ পাইছোঁ নতুন ভিডিঅ' নতুন জেগাতে কালি আৰু নেক্সট এটা ধুনীয়া জেগালৈ গৈছোঁ এক্সপ্ল'ৰ কৰিব বুজিলা গুড নাইট গুড নাইট চবকে চিলাইছা গুড নাইট গুড নাইট গুড নাইট জুন্দা বাই বাই